শ্রী রূপম চন্দ্র রায়। সন্মানীয় সভাপতি মহোদয়, এই পবিত্ৰ সদনত কথা ক'বলৈ সুযোগ দিয়াৰ কাৰণে পোনপ্ৰথমতে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ লগে লগে আমাৰ অসমৰ সন্মানীয় যশস্বী কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। তেখেতৰ যি দূৰদৰ্শী চিন্তাৰে যুৱ প্ৰজন্মক আগবঢ়াই লৈ গৈ ৰাজ্য তথা দেশখনৰ যি উন্নয়নৰ অগ্ৰাধিকাৰ দিব বিচাৰিছে, তাৰ কাৰণে তেখেতৰ এই পদক্ষেপ সঁচাকৈ শলাগ ল'বলগীয়া। আৰু লগে লগে BTC প্ৰধান হাগ্ৰামা মহিলাই ডাঙৰীয়াকো ধন্যবাদ জনাব বিচাৰিছোঁ। BTC অঞ্চলৰ সম উন্নয়ন, সম বিকাশ আৰু যুৱ প্ৰজন্মক অগ্ৰাধিকাৰ দি বাওঁসুংগুৰিৰ দৰে এটা ফুলনিৰ বাগিচাৰ দৰে এটা সমষ্টিত মোক প্ৰতিনিধিত্ব কৰিবলৈ যি সুযোগ দিলে, তাৰ কাৰণে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বাওঁসুংগুৰিবাসী ৰাইজৰ শ্ৰীচৰণত মই সেৱা যাচিছোঁ। এতিয়া মাননীয় মন্ত্ৰী অজন্তা নেওগ বাইদেৱে উত্থাপন কৰা নাৰী সমাজৰ সামগ্ৰিক উন্নয়ন আৰু সবলীকৰণ নিশ্চিত কৰিবলৈ ডিলিমিটেশ্যনৰ পিছত সাংসদ আৰু বিধানসভাত মহিলাৰ বাবে যি 1/3 আসনৰ সংৰক্ষণৰ প্ৰস্তাৱ উত্থাপন কৰিছে, তাক আমি NDAৰ অংশীদাৰ BPF দলে সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ। কাৰণ আমি বিশ্বাস কৰোঁ, আমি সকলোৱে জানো, আমি এইখন পৃথিৱীত আইৰ জৰিয়তে আহিছোঁ আৰু আমি আজি ৰাজনীতি কৰি আছোঁ, এই ৰাজনীতিও আমি অসমী আইৰ বুকুতেই আমি কৰি আছোঁ। গতিকে মাতৃ সমাজক অগ্ৰাধিকাৰ দিয়াটো আমাৰ সকলোৰে দায়িত্ব আছে। ভাৰতবৰ্ষ তথা অসম ৰাজ্যত আপোনালোকে সকলোৱে জানে যে প্ৰায় 50% জনসংখ্যাৰ আমাৰ নাৰী সমাজ। গতিকে নাৰী সমাজক অগ্ৰাধিকাৰ দিয়াটো আমাৰ দায়িত্ব আৰু এই ক্ষেত্ৰত সকলোৱে ইতিমধ্যে সহায় সহযোগিতা আগবঢ়াব বুলি আমি আশাবাদী। আৰু লগে লগে বৰ্তমানৰ যিখন চৰকাৰ আছে, এই চৰকাৰখনে আই মাতৃ সমাজক বা নাৰী সমাজক আগবঢ়াই লৈ যোৱাৰ কাৰণে ইতিমধ্যেই আপোনালোকে দেখিছে, তেওঁলোকে অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ কাৰণে যথেষ্ট কাৰ্যপন্থা হাতত লৈছে। মহিলা উদ্যমিতাই হওক, অৰুণোদয় আঁচনিয়েই হওক, চেল্ফ হেল্প গ্ৰুপৰ ক্ষেত্ৰতেই কওক বা নিযুত মইনাৰ ক্ষেত্ৰতে হওক, আই মাতৃ সমাজক বা নাৰী সমাজক আগবঢ়াই লৈ যোৱাৰ কাৰণে বৰ্তমানৰ চৰকাৰখনে যথেষ্ট কাম কৰি আছে। আৰু এই ক্ষেত্ৰত আমি সকলোৱে ক'বই লাগিব যে বৰ্তমান সমাজ ব্যৱস্থাত আমাৰ জনগোষ্ঠীসমূহক, জাতিসমূহক ধৰি ৰখাৰ ক্ষেত্ৰত নাৰী সমাজেই ভূমিকা লৈ আছে। আজি কোচ ৰাজবংশী সমাজৰ ক্ষেত্ৰতে হওক, পাতানি পৰিধান কৰি আমাৰ আই মাতৃ সমাজেই আমাৰ জনগোষ্ঠীটোক পৰিচয় দিছে। বড়ো সমাজৰ কথাই কওক, বড়ো সমাজৰ আজি যি সাংস্কৃতিক দখনাৰ জৰিয়তে সমগ্ৰ বিশ্বতেই নাৰী সমাজে উপস্থাপন কৰি আছে বা বিভিন্ন জাতি জনগোষ্ঠীক উপস্থাপনৰ ক্ষেত্ৰত নাৰী সমাজে অগ্ৰণী ভূমিকা লৈ আছে। আৰু এই ক্ষেত্ৰত আমি সকলোৱে নাৰী সমাজক সন্মান জনাই, কিন্তু পৰন্তু ইয়াত নাৰাখি সকলোৱে যিখন প্ৰস্তাৱ আজি উত্থাপন কৰিছে, এই প্ৰস্তাৱখনক সকলোৱে সমৰ্থন জনাব লাগে। আৰু আগন্তুক দিনত ডিলিমিটেশ্যনৰ পিছত 1/3 যি সংৰক্ষণৰ ব্যৱস্থা, তাত সকলোৱে সমৰ্থন জনাব লাগে। এই ক্ষেত্ৰত সন্মানীয় সভাপতি মহোদয়, মই ক'ব বিচাৰিছোঁ, আজি যিটো প্ৰস্তাৱ আনিছে, এই প্ৰস্তাৱটো কেৱল মহিলা আই মাতৃৰ বাবে কেৱল আসন সংৰক্ষণেই নহয়, ই ভাৰতীয় গণতন্ত্ৰক অধিক ন্যায়সংগত আৰু অন্তৰ্ভুক্তমূলক আৰু দূৰদৰ্শী কৰাৰ এক ঐতিহাসিক পদক্ষেপ। যেতিয়া নাৰীৰ কণ্ঠই আইন প্ৰণয়নৰ মঞ্চত অধিক শক্তিশালী হ'ব, তেতিয়াই সমাজখন অধিক শক্তিশালী হৈ যাব বুলি আমি আশাবাদী। আৰু এই ক্ষেত্ৰত বিৰোধীৰ যিসকল আমাৰ সন্মানীয় বিধায়ক আছে, তেওঁলোকেও এই ক্ষেত্ৰত সহায় সহযোগ কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু আগন্তুক দিনত ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি এই নাৰী সংৰক্ষণৰ কাৰণে যি আইন আনিছে, এই ক্ষেত্ৰত আমাৰ অসমৰ পৰা যি প্ৰস্তাৱ সংৰক্ষণৰ যি প্ৰস্তাৱ দিব বিচাৰিছে, সেই ক্ষেত্ৰত আমি সমৰ্থন জনাই মোৰ চমু ভাষণ ইয়াতে সামৰিছোঁ। ধন্যবাদ।